মানৱৰে মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অসাৰ মানৱৰে মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অসাৰ এয়া জানো সপোন আছিল কুৰি শতিকাৰ সকলোতে মাথো প্ৰশ্ন অনিয়ম নাচাই সকলোতে মাথো প্ৰশ্ন অনিয়ম নাচাই তই ভাল গাইছ ফেন্টাস্টিক ইয়াহু কেলে বাহ। ছাৰ আজি মই সপোন দেখিছিলো সপোনত সুৰাকান্ত গান গাইছে মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অসাৰ আৰে ছাৰ মই সপোনত নহয় এতিয়া গান গাইছিলো সেইকাৰণে ইয়াহু কি ফেন্টাস্টিক আচ্ছা এনেবা আমি গম পাম যে তই ল'ৰা মই ল'ৰা ই ল'ৰা সি ল'ৰা আমি মতা মানুহ গম পাও নাই হয় ছাৰ এতিয়া ভালকে চাবি তই ল'ৰা ই ল'ৰা সি ল'ৰা আমি মতা মানুহ বিলাকে লিপষ্টিক নলগাও কিন্তু কিয় আমি লিপষ্টিক নলগাং হয়তো ক ছাৰ কিন্তু কিয় কি ফেন্টাস্টিক প্ৰশ্ন মাকা আমি লিপষ্টিক নলগাং কিয় মতা মানুহ বিলাকে লিপষ্টিক নলগায় কিয় আচলতে যে ছাৰ ইয়াৰ এটা যুক্তি আছে কেনেকুৱা টাইপৰ যুক্তি তো প্ৰথম কথা ছাৰ মতা মানুহ বিলাকে ল'ৰা বিলাকে প্ৰায় বহুতে কেপি চেপি শিখৰ টিখৰ এইবিলাক চুবাই থাকে খাই থাকে আৰু অনবৰতে চুবাই থাকে দ্বিতীয় কথা আমি যদি উঠত লিপষ্টিক লগাং তেনেহলে সেই লিপষ্টিকৰ কোনো অৰ্থ নাথাকিব কাৰণ আমিতো অনবৰতে কেপি চেপি চুবাই থাকিম না পিক চিক বিলাক পেলাই থাকিম আৰু আমাৰ মুখৰ লিপষ্টিক বিলাক সোনকালে গুচি থাকিব আচ্ছা ইয়াৰ লজিক হে কিয়া হয় ছাৰ এই লজিকটোৰ আকৌ দুটা বেয়া ফলাফল আমি দেখিবলৈ পাইছো তাৰে প্ৰথমটো হৈছে আমাৰ উঠত বেছি দেৰিলৈকে লিপষ্টিক লাগি নাথাকিব দ্বিতীয়টো হয় ছাৰ দ্বিতীয়টো এই যে আমি কেপি খালুং আমাৰ উঠৰ পৰা লিপষ্টিক গুচিলে আকৌ লিপষ্টিক লগালুং আকৌ কেপি খালুং এনেকৈ লগাংতে গুচুংতে আমিতো বহুত কিটা লিপষ্টিক কিনিব লাগিব কাৰণ কেপিয়ে আমাৰ উঠৰ এক্সপাইৰি ডেট লিপষ্টিকৰ এক্সপাইৰি ডেটটো অতি সোনকালে কমাই পেলাইছে গতিকে ছাৰ ইমান কিটা লিপষ্টিক কিনা আৰু আনফালে লিপষ্টিক নিকিনি সেই পইচাৰে কেপি কিনা কোনটো ল'ৰাবিলাকৰ কাৰণে মতা মানুহৰ কাৰণে বেষ্ট হ'ব আপুনি নিজেই সিলেকশ্যন কৰক খতম আৰু বুজাই বুজিছে মাক চকলাই সেইকাৰণে আমি লিপষ্টিক নলগাং এয়া পৃথিৱীত নোহোৱা নোপোৱা ঘটনা এনে ছাৰ আপোনাৰ কনচেপ্টটো কেনেকুৱা লাগিছে তই ফালি দিছ ধন্যবাদ ছাৰ অ ছাৰ মোৰ ভাগৰ এটা প্ৰশ্ন আছে কি ভাত খোৱাৰ পাছত আমাৰ কিয় লগালগ ভোক নেলাগে ভাত খোৱাৰ পাছত আমাৰ কিয় লগালগ ভোক নেলাগে হয় ছাৰ ভাত খোৱাৰ পাছত আমাৰ কিয় ভোক নেলাগে আচ্ছা চানি তই কচোন তই এতিয়া ভাত খালি তাৰ পাছত তোৰ ভোক লাগে না নেলাগে নাই ছাৰ নেলাগে ভোকে নেলাগে বাৰু দে তোৰ ভোক নেলাগে কিয় নেলাগে অ' ছাৰ মই দেখোন ভাত খালোঙেই মোৰ পেটটো ভৰিলে কিয়নো ইমান পটাকৈ ভোক লাগিব এইয়া কৈ দিলে নাই গতিকে এইটোকে মই কপি পেষ্ট কৰি দিছো যা গম পালে ইনফেমিলিয়া মাকা হ'ব